আমার ডিম্পু বড়ুয়া হয়েছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব হেই দোস্ত মই আজি পেটিকট পিন্ধিছো কেনেকুৱা লাগিছে মোক তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল তো মোৰো ভাল তো গাইজ বহুত দিন মূৰত মানে আজি মানে ভিডিঅ'ৰ মাজত আহিলোঁ তো ভিডিঅ'ৰ মাজত মানে আজি ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ হ'বলৈ যাই আছে মানে ভিডিঅ'টো হ'বলৈ যাই আছে কি ভিক্টৰ দাসতো চবেই চিনিয়ে পায় তো তেখেতে তাৰমানে আমাৰ ইউটিউবাৰ এটাক মানে ফালি দিছিলে চাওক ভিডিঅ'টো চাই লওক তাৰপিছত আপোনালোক দহাই কৈ আছোঁ আৰু কিবা কিবি সেই দোস্ত চেং মাছ দেখা পাইছে নাই তহঁতে হে চেং মাছ কোনে কোনে দেখা পাইছ চেং মাছৰ দৰে দেহা তার দেহাটো হল চেং মাছৰ দৰে যি উৎপাত তাৰ ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং মই সঁচাকৈ কৈছোঁ মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত আৰু একবাৰ হে দোস্ত বুলি চেং মাছৰ দৰে দেহা তাৰ ভালৰ গাড়ী কিনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ তাক যোনদিনা লগ পাম তাক সিদিনা মই কম তই কচোন ক হে দোস্ত আকৌ একবাৰ ক আৰু একবাৰ ক হে দোস্ত খুব কোবাম তাক মই যোনদিনা লগ পাম এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে ভাবিলেতো ঘৰতে সোমাই যাব পাৰি গম পাইছেনে নাই তাক একদিন কোবাম মই চিয়'ৰ আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে নামটো পাহৰিলোঁ সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে তাৰ দেহাটোতো চেং মাছৰ দৰে আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে এই ৰান্ধনিটো ফুড ব্লগিং কৰে খাই খাই ঘূৰি ফুৰে দৰিকণা মাছ টাইপ তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে এটা ফ্লেটতে থাকে নাজানো কি চলি আছে কিবা ধ্ৰুৱ কলিতা নে কি নাজানো কি একেলগে থাকে দেখোন এটা ফ্লেটতে থাকে একেলগে বাইকত ঘূৰে এইবিলাক কি চলি আছে বুজিয়ে নাপাওঁ মই বিদ্যা ই বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান ইউ বিয়াৰৰ ভিডিঅ' দিছে সিও বিয়াৰৰ ভিডিঅ' দিছে দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে আৰু দুইটা একেলগে ঘূৰি ফুৰে দুটা ল'ৰা এটা ৰুম মই বুজি নাপাওঁ কাহানীটো কি চলি আছে গম পাইছে নাই দুটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত नबी हमको समझ में नहीं आ रही ये लोग क्या समझ रहे हैं ब्रो दुईटाई राति और ताको माने मानुहक देखाई माने दुईटाई राति ओलाइसे ओलाई किने कि हिजिरा बिचारि आछे भाई स्वाली बिचारि फुरिले अलपमान भाल देखि स्वाली बिचारि फुरिले अलप भाल देखि बोले নহয় মই মতা মানুহ মই स्वाली লাগে দুইটাই হিজিৰা बिचारि फुरि आछे आपनालोके चाওক गणेशगुरित कोनटु उठाই লৈ গুছি গৈছে এটো কোনো গম নাপায় যতে ততে কোনে বিক্রি যায় কাবাৰ তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱা যাই কিনে উদ্বোধনী কৰে বোলে এইখন চাওক মেখেলা এইখন আপুনি এনেকৈ পিন্ধিব পাৰে ঠিক আছে চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল গম পাইছেন নাই কাবাৰ তিৰি যদি মেখেলাৰ দোকান দিয়ে বোলে কি পুৰণা পেটিকটৰ দোকান দিছে ডিম্পুক পইচা দিছে ডিম্পু যাই কিনে পেটিকটটো পিন্ধি কিনে নাচি দিব হেই দোস্ত মই আজি পেটিকট পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ঠিক আছে সো এটলিষ্ট মই নিপু আৰু বেতালক পেটিকট পিন্ধি নাচা দেখা নাই ঠিক আছে বাকি ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকট পিন্ধিও নাচি দিব পাৰে কাবাক তিৰি বোলে পুৰণা পেটিকটৰ দোকান দিছে ডিম্পু বৰুৱাক পইচা দিছে ডিম্পু বৰুৱা যাই কিনে কি কৰিব আৰামছে যাই কিনে সো সি হ'ল এটা জাঙিয়া বেপাৰী তাক জাঙিয়া বেপাৰী বুলিয়ে মাতো মই গম পাইছেন নাই আৰু সি পেটিকটটোৰ দাম 200 টকা সি লয় 25,000 বা 30,000 টকা যোনে দোকানখন দিয়ে দোকানৰ পইচা উঠাওতে তাতকে ডিম্পুক গোটেইকেইটা পেটিকট দি পঠোৱাই ভাল বোলে আপোনাৰ মাইকিৰ কাৰণে আপুনি এইকেইটা লৈ যাওক তাকো ফাটা পেটিকট বস্তুটো বুজি পাইছেন নাই
যোনখন দোকানত মাতে উদ্বোধনীৰ কাৰণে সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে সেইটো পইচা উঠাওঁতে উঠাওঁতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ ঠিক আছে খালি মোৰ এই ডিম্পুৰ কাৰণে নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পু আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে কেছটো কি আৰু ইহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি হা এই ডিম্পু আৰু ধ্ৰুৱই ৰাতি ইহঁতে হিজৰা বিচাৰি ফুৰাৰ কাৰণ মানে ৰান্ধনি টাইপ যে হিজৰা বিচাৰি ফুৰে যে ইহঁতে কাৰণটো কি ইহঁতৰ দুটা ল'ৰা আকৌ ইহঁতে হিজৰা বিচাৰি ফুৰি আছে ইয়ে কাহা কা বাত হে হা এটা চেং মাছ এটা দৰিকণা মাছ